হেল্ল' এভৰিৱান, কাইলৰ পৰা মেগনেফিটৰ ফাংচন আছে। এতিয়া আমি এক গাড়ী ফেন লৈ আনিছোঁ। এই গাড়ী ফেন লৈ আনিছোঁ। এইবিলাক মানে এইবিলাক লগাব লাগিব। ইয়াত মানে বহুত মানুহ হ'ব, আপোনালোকক দেখুৱাই আছোঁ। এতিয়া আমাক মানে যাবলৈ দিয়া নাই, পুলিচৰ পৰা এতিয়া মানে পাছ লৈ আনিলে আমাক ইয়াৰ পৰা এৰিব। আৰু ডাঙৰ ডাঙৰ বিল্ডিংকেইটা দেখি পাইছে নহয়, এই বিল্ডিংকেইটাতে মানে ফাংচন চলিব কাইলৈৰ পৰা। আমি আজি গোটেই ৰাতিটো মানে ফেন লগাম। মানে কেনেকুৱা কি ফেন লগাম আপোনালোকক দেখুৱাম বাৰু। এতিয়া প্ৰায় মানে কাৰ পাৰ্কিংবিলাক এইবিলাক ইয়াৰ পৰা আমাৰ মানে কাৰ পাৰ্কিং ৰাখিছে। এইবিলাক হোটেল মানে সিফালে মানে মেলাও চলি আছে, আপোনালোকক দেখুৱাই আছোঁ বাৰু। আৰু আমি আজি গোটেই ৰাতিটো মানে ফেন লগাই কৰি মানে কাইলৈৰ পৰা মানে কি তাত মানে 200টামান কোম্পানী আহিব বোলে। আমি ফাৰ্ষ্ট আহিছোঁতো, এতিয়া কেনেকুৱা কি মানে চব ভিডিঅ' কৰি আপোনালোকক দেখুৱাই আছোঁ। সকলো দেখুৱাই যাওঁ। আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, তেতিয়া আমি ভিডিঅ'বিলাক বনাই যাবলৈ ভাল পাম। এইবিলাক আপোনালোকক দেখুৱাই আছোঁ। আমি মানে সিটো ছাইডৰ পৰা সোমাই আহি আমাক মানে পুলিচে তাত মানে বাধা কৰিলে, পাছ হ'লেহে বোলে যাব পাৰিব। এতিয়া আমি আনি এইটো আউট ছাইডত মানে আমি গাড়ী ৰখাই থৈছোঁ। আমি ইয়াত মানে 60খন ফেন লৈ আনিছোঁ। এতিয়া গোটেই ৰাতিটো কাম কৰিব লাগিব। গোটেই ৰাতিটো কাম কৰি আমি মানে কাইলৈৰ পৰা শ্ব' চলিব। কেনেকুৱা শ্ব' চলে মানে 200টামান কোম্পানী, কিমানকেইটা কোম্পানী মানে দেখুৱাব পাৰোঁ, আপোনালোকক দেখুৱাই যাম বাৰু ভিডিঅ'ত। আপোনালোকে কিন্তু লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। এইবিলাক আপোনালোকক বেক কেমেৰা কৰি একদম মানে ধুনীয়াকৈ দেখুৱাই দিছোঁ বাৰু। একদম সকলোবিলাক দেখুৱাই দিছোঁ ধুনীয়াকৈ। এইবিলাক আৰু এইখন আমাৰ মানে গাড়ীখনত ফেন আছে। ফেনবিলাক মানে আমি ইয়াৰ পৰা গৈ পেলাই আৰু পিছত লগামগৈ। আপোনালোকক এইখিনিকে এখন গাড়ী নম্বৰ, এজন ড্ৰাইভাৰ দেখুৱাইছে। ঠিক আছে, আমি এতিয়া এখন পুলিচৰ পৰা পাছ লৈ আনিলোঁ। এই পাছখন হ'লেহে মানে গেটত সোমাবলৈ দিয়ে চিকিউৰিটি। এখন আমাৰ নিজৰ ID। এখন 4-5 দিনৰ কাৰণে মানে এখন পাছ দিছে আমাক। হাতৰ পৰা দেখুৱাই আছিলোঁ আপোনালোকক। কোম্পানীটো ওচৰ পাই গ'লোহি, সেইটো দেখুৱাই আছোঁ। বহুত মানে কোম্পানীৰ মানে গাড়ীবিলাক মাল আনি আছে, এইবিলাকে আপোনালোকক দেখুৱাই আছোঁ। চবেই নিজৰ ভাগে কাম কৰি আছে। এতিয়া আমি গোটেই ৰাতিটো কাম চলাব লাগিব। এইটো বিল্ডিংটো বহুত ডাঙৰ বিল্ডিং। অথনি আঁতৰ পৰা দেখুৱাই আছিলোঁ, এতিয়া ওচৰ পাই গ'লোহি, আপোনালোকক দেখুৱাই আছোঁ।